গাইজ আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া বৰ্তমান আজি ৰাতিপুৱা ৰেস্কিউ কল এটা মোৰ লগৰ বন্ধু এজনৰ পৰা আহিলে মোলৈ। মোৰ ঘৰৰ পৰা প্ৰায় 3 কিলোমিটাৰমান দূৰত হ'ব আৰু সেই মানুহঘৰত বৰ্তমানে আমি গৈ আছোঁ ঘৰৰ ভিতৰত সাপটো বিচাৰি। সাপটোনো কি হয় গম পোৱা নাই, দাদাই ক'লা ৰঙৰ সাপ এটা বুলি কৈছে, গতিকে বলকচোন চাই লওঁ। আমি দেখিছোঁ আমাৰ অসমীয়াত ধুন্দুলি খেতি বুলি কয়। বহুত এগ্ৰেছিভ হয়। এইটো সাপটো আগফালে লৈ আহিবা নেকি? নহ'লে এইফালে গুচি যাব। ৰাতিপুৱাই মানুহৰ ঘৰত সাপৰ তাণ্ডৱ। ইয়াৰ বহুত খং, সি ফেটি সাপৰ নিচিনাকৈ ফেট তোলে, কিন্তু ফেটি নহয় দেই, বহুত এগ্ৰেছিভ সাপ আৰু প্লাছ নন ভেনিমাছ। কামুৰিলে একো নহয়, কিন্তু বাইট কৰিলে মে বি ইনফেকশ্যন হ'ব পাৰে। চ' টিটেনাছ লৈ লোৱাটো ভাল। যেনে আপোনালোকক কেনেকুৱা এইটো সাপে কামোৰে, তেতিয়া আপোনালোকে ততাতৈয়াকৈ এটা টিটেনাছ ল'ব, বাকী চিন্তা কৰিবলগীয়া একো নাই। ধুনীয়া আৰু ধুনীয়া এটা পাইছোঁ, শ্বট এটা পাইছোঁ, বঢ়িয়া, গুড ফ'কাছ। থাকক দেই, হ'ল। ইয়াৰ ইংলিছ নামটো হ'ল কপাৰহেড ট্ৰিংকেট। ধুনীয়া সাপ। হৈ গ'ল আমাৰ বেকআপ। এতিয়া ওচৰতে ক'ৰবাত এৰি দিমগৈ, ভাল হেবিটেট চাই। তো সেইটোৱে আমাৰ আজি ৰেস্কিউ। এইজন অনাৰ পৰাগদা, চবেই চিনিয়ে পায়, আমাৰ ব্ৰহ্মপুৰৰ জনপ্ৰিয় মানুহ। এয়া বৌহঁতো আছে। গতিকে আপোনালোকে দেখিলেই এইটো এটা অবিষাক্ত অতি সুন্দৰ ধুনীয়া সাপ, যাক ধুন্দুলি গুম নামেৰে জনা যায় আৰু অসমীয়াত ইয়াক ঘঁৰাল ৰখীয়া বুলিও কোৱা হয়। যিহেতু সাপটো অবিষাক্ত, গতিকে আমি ইয়াক ঘৰৰ ওচৰতে ৰিলিজ কৰিম। যিহেতু মানুহৰ ঘৰখন ওচৰত ঘন চুবুৰী হোৱাৰ বাবে আমি তাত অলপ এৰাত অসুবিধা পাইছিলোঁ, গতিকে ইয়াক বৰ্তমান ওচৰতে ৰিলিজ কৰিছোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ, টাটা, বাই বাই।